নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। বন্ধুসকল, মোৰ আগৰ ভিডিঅ'সমূহত দুজনমান ব্যক্তিয়ে কমেণ্ট কৰিছিল যে লোকেল মুৰ্গীৰ ওজন কিয় নাবাঢ়ে বা ওজন বঢ়াবলৈ কি কৰিব লাগিব। গতিকে আজিৰ এই ভিডিঅ'টো এইটো বিষয়ৰ ওপৰতে আশা কৰোঁ আপুনি ভিডিঅ'টোৰ পৰা কিবা এটা জানিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কওঁ যে মই ভিডিঅ'সমূহ আপোনালোকৰ বাবে বনাওঁ আৰু আপোনালোকে বহুতে মোৰ ভিডিঅ'সমূহ চায়, কিন্তু মানুহবিলাকে কমেণ্ট নকৰে, লাইক নকৰে। এনেকুৱা কৰিলে মানে ভিডিঅ' বনাবলৈ উৎসাহ নাপাওঁ। গতিকে আপুনি যদি ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে এটা কমেণ্টকে কৰিব, ভাল লাগিল বা বেয়া লাগিলে বেয়া লাগিল বুলি কমেণ্ট এটা কৰিবলৈ নিশ্চয় নাপাহৰিব। প্ৰথম কথা হ'ল মুৰ্গীৰ ওজন কিয় নবঢ়ে। মুৰ্গীৰ ওজন নবঢ়াৰ তিনিটা কাৰণ থাকিব পাৰে। এক নম্বৰতে হ'ল আপুনি গম নোপোৱাকৈ মুৰ্গীৰ কিছুমান বেমাৰ আজাৰ হৈ থাকিব পাৰে, যাৰ কাৰণে মুৰ্গীয়ে ভালকৈ খাব বব নোৱাৰে, তাৰ ফলত ওজন কমিব পাৰে। আৰু দুই নম্বৰত হৈ গ'ল দানা। মুৰ্গীক যদি আপুনি ভাল কোৱালিটিৰ দানা নিদিয়ে আৰু যিমান পৰিমাণৰ দানা লাগে সিমান পৰিমাণৰ খাবলৈ নাপায়, তেতিয়াহ'লে ওজন নাপায়। সাধাৰণতে কিছুমান ফাৰ্মত কি হয়, মুৰ্গীক দানা দিয়াৰ যিবোৰ ফিডাৰ থাকে, দানা দিয়াৰ যিবোৰ যতন থাকে, এইবিলাকতকৈ কম থাকে আৰু দানাবিলাক দিয়াৰ সকলো মুৰ্গীয়ে সমান পৰিমাণে খাব নাপায়। ফলত কি হয়, কিছুমান মুৰ্গীৰ ওজন কমি থাকে। তেওঁলোকে কাৰণ যিমান পৰিমাণৰ দানা লাগে সিহঁতি নাপায়। কিছুমানে বেছি পায়, কিছুমানে কমকৈ পায়। তেনেকুৱা বহুততে হোৱা দেখিবলৈ পোৱা যায়। এনেকুৱা ক্ষেত্ৰতো মুৰ্গীৰ ওজন কমে কিছুমান মুৰ্গী। আৰু 3 নম্বৰত যদি চাওঁ আমি পোৱালি, আপুনি যদি ভাল পোৱালি নানে তেতিয়াহ'লে যিমান খাবলৈ দিলেও মুৰ্গীৰ ওজন নাবাঢ়ে। এই গোটেইকেইটা বস্তু আপুনি মন কৰিব মুৰ্গী ফাৰ্মত। আৰু ইয়াৰ উপৰিও আপুনি যদি মুৰ্গীৰ ওজন সোনকালে বঢ়াব বিচাৰে, ওপৰ চব ঠিকেই আছে, তথাপিও যদি আপুনি আৰু সোনকালে বঢ়াব বিচাৰে, তেতিয়াহ'লে আপুনি এটা কাম কৰিব লাগিব। আপুনি দুটা দৰৱ আনিব লাগিব। এটা হ'ল আপোনাৰ অষ্টভেদ আৰু আন এটা হ'ল ভিমাৰেল। এই দুইটা দৰৱ আপুনি যিকোনো ভেটেৰিনেৰী দোকানত পাই যাব বা অনলাইনো আপুনি অৰ্ডাৰ কৰি কিনিব পাৰে। এই দুইটা দৰৱ আনি পেলাই আপুনি দুইটা একেলগে ভালকৈ মিক্স কৰি ল'ব লাগিব। তাৰপৰা আপুনি যদি পোৱালিক খুৱাব বিচাৰে তেতিয়াহ'লে পানীৰ লগত খুৱাব লাগিব। পোৱালিৰ কাৰণে 1 লিটাৰ পানীত 15 ml কৈ মিলাই পানীৰ লগত খুৱাব লাগিব। আৰু যদি আপুনি ডাঙৰ মুৰ্গীক খুৱাব বিচাৰে তেতিয়াহ'লে ডাঙৰ মুৰ্গী আপুনি চিৰিঞ্জৰ সহায়ত দিব লাগিব। চিৰিঞ্জ 2 ml মানৰ চিৰিঞ্জ আনি এটা মুৰ্গীক 1.5 ml কৈ ৰাতিপুৱা গধূলি এদিনত দুবাৰকৈ খুৱাব লাগিব। আৰু এবাৰত 3 দিনকৈ খুৱাব পাৰিব। 20 দিনৰ ভিতৰত আপুনি 3 দিন খুৱাব পাৰিব, ৰাতিপুৱা গধূলি ডাঙৰ মুৰ্গীক আৰু সৰু মুৰ্গীক পানীৰ লগত। 20 দিনৰ ভিতৰত আপুনি 3 দিনতকৈ কেতিয়াও বেছিকৈ নিদিব। 20 দিন পাৰ হোৱাৰ পিছত আকৌ 3 দিন দিব পাৰে। এই দুটা দৰৱ যদি আপুনি খুৱাই, এইকেইটা খুব ভাল হয়। বহু ফাৰ্মত এই দৰৱকেইটা ব্যৱহাৰ কৰা হয়। আপুনি এই দৰৱকেইটা যদি আপুনি 3 দিন খুৱাই দিয়ে, তেতিয়া আপুনি দেখি ল'ব যে আপোনাৰ মুৰ্গীৰ ফাৰ্মত মুৰ্গীৰ ওজন আগতকৈ বহু বেছি পৰিমাণে বৃদ্ধি পাইছে। এই দৰৱকেইটাৰ কামটো হৈ গ'ল আপোনাৰ এনেকুৱা ধৰণৰ কাম কৰে যে আমাৰ দানাৰ লগত ধৰক কিছুমান কমি থাকিলে, তেতিয়া মুৰ্গীক যিখিনি ভিটামিন লাগে, যিখিনি প্ৰ'টিন লাগে, সেইখিনি যদি দানাৰ পৰা নাপায়, তেতিয়াহ'লে এই দৰৱকেইটাই সেই বস্তুটো কাম কৰে। গতিকে আপুনি যদি বিচাৰে আপোনাৰ মুৰ্গীৰ ওজন সোনকালে বৃদ্ধি হোৱাটো, তেতিয়া মই কোৱাৰ ধৰণে দৰৱকেইটা আপুনি খুৱাই চাওক। তাৰপিছত প্ৰমাণ আপুনি নিজে পাই যাব। আজিৰ ভিডিঅ'টো এইটো বিষয়ৰ ওপৰতে আছিলে, গতিকে আৰু বেলেগ বিষয়ৰ ওপৰত নকওঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে বা আপুনি আৰু নেক্সট কি ভিডিঅ' বিচাৰে সেইটো কমেণ্ট কৰি জনাব। কাৰণ মোৰ ভিডিঅ'সমূহ কেৱল আপোনালোকৰ কমেণ্টৰ ওপৰতে বনাওঁ। আপোনালোকৰ কমেণ্টত কি ভিডিঅ' চাব বিচাৰিছে সেইটো চাই লৈহে মই নেক্সট ভিডিঅ'টো বনাওঁ। গতিকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপুনি গম পায়। আজিলৈ ইমানেই, ধন্যবাদ।